हेलो मन छात्र छात्रीসকল आज আমি আলোচনা কৰিম পার্ট 2 দম শ্রেণীর অধ্যায় 1 বাস্তব সংখ্যার অনুশীলনীর 1.2 কোশ্চেন নাম্বার 2 তো কোশ্চেন নাম্বার 2 কি দিছে তলৰ অখণ্ড সংখ্যা কেইজোৰৰ লসাগু আৰু গসাগু ওলোৱা আৰু লগতে কি দিছে সত্যাপন কৰা যে লসাগু পূৰণ গসাগু সমান সমান সংখ্যা দুটাৰ গুণফল তাৰে এক নম্বৰ প্ৰশ্নটো দিছে এক নম্বৰ প্ৰশ্ন দিছে 26 আৰু 91 আমি কেনে কৰিম প্ৰথমতে আমি সলিউশন কৰিম আগৰ দৰে প্ৰথমে আমি তাক কি কৰিব লাগিব মৌলিক উৎপাদক কেইটা ওলাব লাগিব তাৰ পিছত গসাগু ওলাব লাগিব তাৰ পিছত লসাগু তাৰ পিছত আমাক কি কৰিব লাগিব সত্যাপন কৰিব লাগিব তো প্ৰথমতে কি কৰিম আমি 26 লিখিম আৰু কি লিখিম 91 26 প্ৰথমতে মৌলিক উৎপাদকীকৰণ কৰিম তাৰপিছত কি আছে 6 এটা কি সংখ্যা যুগ্ম সংখ্যা গতিকে আমি 2 দি কৰিম 2 2ত একবাৰ 2 6ত তিনিবাৰ তো ওলাইছে কিমান ওলাইছে 13 এটা কি সংখ্যা মৌলিক সংখ্যা তেটো তোমালোকে আৰু কৰিব নালাগে তো কি পালো আমি 2 * 13 তাৰপিছত কি আছে 91 আমি কি কৰিম 91 কো আমি কি কৰিম মৌলিক উৎপাদক কৰিম তাৰপিছত কি আছে 1 আছে এক কি সংখ্যা অযুগ্ম সংখ্যা গতিকে 2 দি না যায় 3 দি কৰা 3 3 গুণ 9 9ত যায় কিন্তু থাকি গ'ল 1 1ত না যায় 5 দি কৰা 5 লাস্টত যদি 0 বা যদি 5 থাকে তাহলে 5 দি যায় 5 দি না যায় 7 দি কৰা 7 7 এর 1 গুণ 7 থাকিল কিমান 2 2 আৰু 1 21 7 এর কেইবাৰ যায় তিনিবাৰ কিমান পালো আমি 13 এটা কি সংখ্যা মৌলিক সংখ্যা এটা আৰু কৰিব নালাগে আমি কি পালো 7 * 13 এখিনি কৰাৰ পিছত এখিনি হৈ গল আমাৰ মৌলিক উৎপাদীকৰণ তাৰ পিছত কৰিব লাগিব যে গসাগু ওলাব কেনে লাগে ইয়াতে গসাগু প্ৰথমে গসাগু কেনেকৈ ওলায় যিকেইটা মিলিব ইয়াত কি মিলিছে 2 আছে ইয়াত 2 নাই ইয়াত 7 আছে ইয়াত 7 নাই কিন্তু ইয়াত কিমান আছে 13 আছে ইয়াত কিমান আছে 13 মিলিছে তো গসাগু কিমান হ'ব 13 যোগ কৰিব কি লহা যিমান কেইটা থাকিব গোটেইখিনি পূৰণ কৰিব লাগিব খালি যিকেইটা মিলিব তাৰ পৰা এটা আহিব থাকি গ'ল কি 2 থাকি গ'ল কি 7 আৰু এই দুটা কিমান আছে 13 আছে 13 পৰা এটা আহিব কিমান পালো পূৰণ কৰা 2 * 7 কিমান পালো 14 আৰু এটা কিমান আছে লগত 13 পূৰণ আছে 3 4 গুণ 12 12 2 হাতৰ 1 3 গুণ 3 1 4 1 4 গুণ 4 1 1 গুণ 1 2 যোগ কৰি দিয়া 2 4 4 8 আৰু 1 কিমান পালো আমি 182 তো এইখিনি আমাৰ হৈ গ'ল গসাগু আৰু লসাগু প্ৰশ্নত আকৌ কি দিছে তোমালোকক সত্যাপন কৰিব দিছে তো এইখিনি কৰি লোৱা মই এতিয়া সত্যাপন কৰিম এতিয়া আমি কি কৰিব লাগিব সত্যাপন কৰিব লাগিব তো আমি লিখি ললো সত্যাপন প্ৰথমতে কি দিছে লসাগু পূৰণ গসাগু কি দিছে লসাগু পূৰণ গসাগু লসাগু কিমান পাইছিলো আমি লসাগু পাইছিলো 182 আৰু গসাগু কিমান পাইছিলো আমি 13 হয়নে অলপ তোমালোকে কৈছিলা মই মুচিছিলো অলপ আগত তোমাৰ পালা কিমান পাইছিলো লসাগু পাইছিলো 182 আৰু গসাগু পাইছিলো কিমান 13 আমি এতিয়া কি কৰিব লাগিব দুটা পূৰণ কৰিব লাগিব পূৰণ কৰা 182 লগত 13 পূৰণ কৰি দিয়া 3 2 গুণ 6 3 8 গুণ 24 24 4 হাতৰ 2 3 গুণ 3 4 5 এখন হৈ গ'ল
1 2 গুণ 2, 1 8 গুণ 8, 1 1 গুণ 1, 6 যোগ কৰি দিয়া 6 4 2 6, 8 5 13 13 3 7 1 1 1 2 কিমান পালো 2 3 6 6। বৰ্তমান আৰু এটা কৰিব কৈছে যে সংখ্যা দুটাৰ গুণফল, সংখ্যা দুটাৰ গুণফল। সংখ্যা দুটা কি আছিলে? সংখ্যা দুটা আছিলে 26 আৰু কি আছিলে 91। এই দুটা পূৰণ কৰা, এই দুটা পূৰণ কৰি চোৱা। 26 লগত কিমান পূৰণ কৰিম 91। 1 6 গুণ 6, 1 2 গুণ 2, 9 6 গুণ 54 মানে 54, 4 হাতৰ 5, 9 2 গুণ 18 19 20 21 22 23 23 যোগ কৰি দিয়া 6 4 2 6 3 2 কি পালো 2 3 6 6। তাৰমানে যেতিয়া আমি সত্যাপন কৰিলো লসাগু পূৰণ গসাগু কিমান হৈছে 2 3 6 6 আৰু যেতিয়া কৰিলো সংখ্যা দুটাৰ গুণফল তেতিয়া কি ওলাইছে 2 3 6 6। তাৰমানে আমি সত্যাপন কৰি আমি কি পালো যে লসাগু পূৰণ গসাগু আৰু সংখ্যা দুটাৰ পূৰণফল সদায় কি পালো সমান সমান। এতেকে লসাগু পূৰণ গসাগু সমান সমান কি পালো আমি সংখ্যা দুটাৰ গুণফল। এইখিনি কৰিলে তোমালোকৰ উত্তৰটো শেষ হ'ব। আশা কৰো তোমালোকে বুজি পাইছা। তাৰপিছৰ 2 আৰু 3 নম্বৰটো আমি এতিয়া কৰিম, তোমালোকে লিখি লোৱা। এতিয়া আমি আলোচনা কৰিম কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2 দিছে 510 আৰু 92। প্ৰথমতে আগত কৰিবা 510 সমান আৰু 92। 510ক আমি কি কৰিম মৌলিক উৎপাদকীকৰণ কৰিম 510। তাৰপিছত কি আছে 0 আছে আমি কি দি কৰিম 2 দি কৰিম 2 2 গুণ 4 থাকিল কিমান 1 1 1 11 2 11 কিমান যায় 5 বাৰ থাকিল কিমান 1 1 আৰু 0 কিমান হয় 10 10ত 2 কিমান যায় 5 বাৰ। তাৰপিছত কি আছে অযুগ্ম সংখ্যা 2 দি নাযায় তেতিয়া ল'ব লাগিব কিমান 3 3 2ত নাযায় কিমান ল'ম 25ত ল'ম 3 8 গুণ 24 কিমান যায় 8 বাৰ যায় থাকিল কিমান 1 25ৰ পৰা 24 গ'ল থাকিল কিমান 1 1 আৰু 5 15 3 15ত যায় 5 বাৰ। এতিয়া আকৌ 3 দি চোৱা 3 গুণ 9 বা 3 2 গুণ 6 6 যায় থাকিল কিমান 2 2 5 25 25ত 3 দি নাযায় তাৰ পিছৰ মৌলিক সংখ্যাটো কি আছিলে 5 দি পেলাই কৰিম 5 ৰ গুণ 5 8ৰ পৰা 5 গ'ল থাকিল কিমান 3 3 5 35 5 7 গুণ 35 কিমান পালো 7। লাষ্টত কিমান পালো 17 17টা কি সংখ্যা মৌলিক সংখ্যা তেতিয়া আৰু নাযায় কি কি পালো আমি 2 into 3 into 5 into 70। তাৰপিছত কি আছে 92 কৰা লাষ্টত কি আছে যুগ্ম সংখ্যা 2 দি কৰিম 2 4 গুণ 8 9 পৰা 8 গ'ল থাকিল 1 1 আৰু 2 12 2 12ত কিমান যায় 6 বাৰ। আকৌ লাষ্টত কি আছে 6 6টা কি সংখ্যা যুগ্ম সংখ্যা গতিকে কিমান দি কৰিম 2 দি পেলাই 2 2 গুণ 4 2 3 গুণ 6 লাষ্টত কিমান পালো আমি 23 23 এটা কি সংখ্যা মৌলিক সংখ্যা আৰু নাযায় কি কি পালো আমি 2 into 2 into 23। মৌলিক উৎপত্তি কৰাৰ পিছত আমি কি ল'ব লাগে গসাগু। প্ৰথমতে কি ল'ম আমি এতিয়াকে গসাগু কি আছিলে যিকেইটা মিলে কি কি মিলিছে ইয়াতো 2 আছে ইয়াতো 2 আছে গসাগু কি পালো 2 ইয়াত 2 আছে ইয়াত আৰু 2 নাই ইয়াত 3 আছে ইয়াত 3 নাই ইয়াত 5 আছে ইয়াত 5 নাই 17 আছে ইয়াত 17 নাই ইয়াত 23 আছে ইয়াত 23 নাই গসাগু কি পালো আমি 2। তাৰপিছত কি আছিলে একে লসাগু কি আছিলে যেইকেইটা মিলে তাৰ পৰা এটা আহিব আৰু বাকী সবকেইটা কি হৈ যাব পূৰণ হৈ যাব। কি কি মিলিছিলে 2 2 মিলিছিলে
এই 2 পৰা এটা 2 আহিব থাকি গ'ল কি এই দুটাৰ পৰা 2 পৰা এটা 2 আহি গ'ল থাকিল কিমান 2 আৰু থাকিল কিমান 3 5 17 আৰু 23 এগুলো পূরণ করব লাগিব 2 2 গুণ 4 4 3 গুণ 12 12 5 গুণ 60 মানে 60 পাই গেল কেমন পালো আমি 60 ইয়েস 60 লিখা 60 বল পূরণ করব লাগিব 17 17 পূরণ করা এখানে আমি একবার পূরণ করব 2 2 গুণ 4 4 3 গুণ 12 12 5 গুণ 60 60 লিখে দিব তারপর কিমান আছে 17 মানে 17 পূরণ করা 8 0 গুণ 0 8 6 গুণ 42 1 0 গুণ 0 1 6 গুণ 6 0 2 4 6 10 তাহলে কেমন পূরণ করা লাগবে কত 23 এক কই দিয়া 1020 লগত 23 3 0 গুণ 0 3 2 গুণ 6 3 0 গুণ 0 3 1 গুণ 3 2 0 গুণ 0 2 2 গুণ 4 2 0 গুণ 0 2 গুণ 2 যোগ করে দিয়া 0 6 4 3 2 কেমন পালো লহব কেমন পালো 2 3 4 6 0 তোমালোকে এখিনি কই লোৱা তাৰপিছত আমি কি কৰিম আকৌ সত্যাপন কৰিম দেখা এতিয়া আমি কি কৰিব লাগিব সত্যাপন সত্যাপনত কি আছিল লহাগু পূৰণ কি আছিল গহাগু তো লহাগু আমি কি পাইছিলো অলপ আগত পাইছিলো মই মুছি দিছিলো কি পাইছিলো লহাগু পাইছিলো 2 3 4 6 0 তাৰ লগত গহাগু কিমান পাইছিলো 2 তো ডাইৰেক্ট পূৰণ কৰি দিয়া এইটো 2 0 গুণ 0 2 6 গুণ 12 12 2 হাতৰ 1 2 4 গুণ 8 1 9 2 3 গুণ 6 2 2 গুণ 4 কেমন পালো আমি 4 6 9 2 0 আৰু কি ল'ব গৈছিলে সত্যাপনত সংখ্যা দুটাৰ গুণফল সংখ্যা দুটাৰ গুণফল সংখ্যা দুটা কি আছিলে এটা আছিলে কিমান 510 পূৰণ কিমান আছিলে 92 এটা পূৰণ কৰা 510 into 92 2 0 গুণ 0 2 1 গুণ 2 2 5 গুণ 10 9 0 গুণ 0 9 1 গুণ 9 9 5 গুণ 45 যোগ কৰি দিয়া 0 2 9 5 1 6 4 কেমন পালো 4 6 9 2 0 তো আমি সত্যাপন যেতিয়া কৰিছিলো লহাগু পূৰণ গহাগু যেতিয়া কি কৈছো 4 6 9 2 0 আৰু যেতিয়া সংখ্যা দুটা গুণফল কৰিছো তেতিয়া কিমান পাইছো 4 6 9 2 0 তাৰ মানে কি দুটা সংখ্যা কি ওলাইছে সমান সমান ওলাইছে আমি এতিয়া কি লিখি এটাকে লহাগু পূৰণ গহাগু সমান সমান কি পাইছো আমি সংখ্যা দুটা গুণফল সংখ্যা দুটা গুণফল তো এইখিনি কৰিলে আমাৰ অংকটো শেষ আশা কৰো তোমালোকে বুজি পাইছা তেতিয়া আমি এতিয়া 3 নম্বৰ অংকটো কৰিম তোমালোকে এইটো কৰি লোৱা এতিয়া আমি শেষৰ প্ৰশ্ন 3 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম 3 নম্বৰ প্ৰশ্ন কি দিছে 336 আৰু 54 আমি 336 আৰু 54 কি ওলাম প্ৰথমতে মৌলিক উৎপাদক কৰিম কৰি তাৰ পিছত আমি কি ওলাম তাৰ গহাগু আৰু লহাগু কৰিম তাৰ পিছত আমি সত্যাপন কৰিম তো বলা আমি কি কৰিম প্ৰথমতে 336 লিখিলো পাছত কি আছে যুগ্ম সংখ্যা 2 দি যাব 2 3 যায় কেবাৰ একবাৰ থাকিল কিমান 1 1 আৰু 3 13 13 কেবাৰ যায় 2 6 গুণ 12 থাকিল কিমান 1 1 আৰু 6 16 16 কেবাৰ যায় 8 বাৰ আকৌ কি পালো 8 এটা যুগ্ম সংখ্যা 2 দি যাব 2 1ত না যায় 16 কেবাৰ যায় 2 8 গুণ 16 থাকিল কিমান 4 8 8ত কেবাৰ যায় 4 বাৰ আকৌ 2 দি 2 4 গুণ 8 2 2 গুণ 4 আকৌ 2 দি যাব লাষ্টত 2 আছে 2 2 2 4 2 বাৰ 2 2 1 বাৰ যেহেতু লাষ্টত অযুগ্ম সংখ্যা ওলাইছে তেতিয়া আৰু 2 দি না যায় প্ৰথম তাৰ পিছত মৌলিক সংখ্যাটো কি আছিল 3 3 দি কৰিব লাগিব 3 পিছত কেবা যায় 3 7 গুণ 21
লাষ্টত পালো কিমান আমি 7 7 এটা কিয় সংখ্যা 7 এটা মৌলিক সংখ্যা তেতিয়ালে আৰু কৰিব নালাগে আমি কি পালো 2 into 2 into 2 into 2 into 3 into 7 আৰু কি আছে 54 এতিয়া আমি 54 টো কৰিম 54 পাছত কি আছে যুগ্ম সংখ্যা আছে 2 দি কৰা 2 2 গুণ 4 থাকিল কিমান 1 5 পৰা 4 গুণ থাকিল কিমান 1 1 আৰু 4 14 14 2 কেবাৰ যায় 7 বাৰ পাছত কি পালো 7 7 এটা কি সংখ্যা অযুগ্ম সংখ্যা গতিকে 2 দি আৰু না যায় 2 এর পিছৰ মৌলিক সংখ্যাটো কি আছিল 3 3 দি কৰা 3 2ত না যায় 27 লব লাগিব 3 27 কেবাৰ যায় 3 9 গুণ 27 9 বাৰ গুণ আকৌ 3 দি কৰা 3 9 কেবাৰ যায় 3 3 গুণ 9 কিমান হ'ব 3 বাৰ হৈ গল 3 এটা কি সংখ্যা মৌলিক সংখ্যা আৰু না যায় কি কি পালো আমি 2 into 3 into 3 into 3 মৌলিক উৎপাদীকৰণ হৈ গল এতিয়া আমি কি ওলাব লাগে গহাও গহাও লিখা এটাকে গহাও গহাও কি আছিল যেকেটা মিলিব তাৰ পৰা এটা ইয়াত 2 ইয়াত কি আছে 2 2 2 মিলি গল আৰু 2 আছে ইয়াত 2 নাই কিন্তু ইয়াত 2 আছে তে মিলা নাই ইয়াত 3 আছে ইয়াত এটা 3 আছে এই 3 আৰু এই 3 মিলি গল পূৰণ 3 দুটা মিলে বা তিনিটা মিলে যেতিয়া মিলিব তাৰ মাজত কি হ'ব পূৰণ চিহ্ন বহিব ইয়াত 7 আছে ইয়াত 7 নাই ইয়াৰ আগে একো মিলা নাই কি পালো আমি 2 3 গুণ 6 আমি গহাগু কিমান পালো 6 তাৰপিছত কি হ'ব লাগিব লহাগু লহাগু কেনেকৈ ওলাই যিকেইটা মিলিব সেইকেইটা কি হ'ব বাদ যাব আৰু বাকি যিকেইটা থাকিব যিকেইটা মিলিব তাৰ পৰা এটা আহিব আৰু যিকেইটা থাকিব বাকি সবকেইটা কি হ'ব পূৰণ হ'ব এই 2 আৰু এই 2 মিলিছে 2 ৰ পৰা দুটা এটা হিল দুটা পৰা এটা হিল বাকি থাকি গল কেটা এতি এই তিনিটা 2 থাকি গল এই তিনিটা 2 পূৰণ হ'ব 1 2 3 এই 3 আৰু এই 3 মিলিছিলে 3 3 পৰা আহিব কেটা এটা আৰু বাকি দুটা 3 থাকি গল 3 পূৰণ 3 পূৰণ থাকি গল কিমান আৰু পাঁচ থাকি গল কিমান 7 এই হাতটো পূৰণ কৰি দিয়া গোটেইখিনি পূৰণ কৰা 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 16 3 গুণ 48 তো কিমান পালো আমি 48 তুমি ইয়াত পূৰণ কৰা 40 এটাৰ লগত আমি কিমান পূৰণ কৰিম 3 3 8 গুণ 24 24 4 হাতৰ 2 3 4 গুণ 12 13 14 কিমানকে পাই গলো তাৰপিছত আকৌ কিমান আছে 3 পূৰণ 144 ৰ লগত আকৌ কিমান পূৰণ কৰা 3 পূৰণ কৰা 3 4 গুণ 12 12 2 হাতৰ 1 3 4 গুণ 12 1 13 থাকিল কিমান হাতৰ 1 3 গুণ 3 1 4 তো তাৰ লগত আকৌ কিমান 7 পূৰণ 432 লগত আকৌ কিমান পূৰণ 7 পূৰণ কৰি দিয়া 7 2 গুণ 14 14 4 হাতৰ 1 7 3 গুণ 21 1 22 22 কিমান হল 2 হাতৰ কিমান থাকিল 2 7 4 গুণ 28 আৰু 2 30 আমি লহক কিমান পালো 3024 3024 এখিনি হৈ গল মৌলিক উৎপাদীকৰণ পালো আমি গহাও এটো পালো আমি লহাগু এতিয়া আমি কি কৰিব লাগিব সত্যাপন কৰিব লাগিব তোমালোকে এখিনি কৰি লোৱা তাৰপিছত আমি কি কৰিম সত্যাপন কৰিম এতিয়া আমি কি কৰিম সত্যাপন তো সত্যাপন কি কৰিব লাগে লহাগু পূৰণ গহাগু লহাগু পূৰণ কি আছিল গহাগু তো লহাগু কিমান পাইছো আমি 3024 আৰু গহাগু কিমান পাইছিলো 6 পূৰণ কৰি দিয়া 3024 লগত 6 কি দিয়া পূৰণ কৰি দিয়া 6 4 গুণ 24 24 4 হাতৰ 2 6 2 গুণ 12 13 14 14 4 হাতৰ 1 6 0 গুণ 0 হাতৰ 1 6 3 গুণ 18 18144 তাৰপৰা কি আছিলে সংখ্যা দুটা গুণফল সংখ্যা দুটা গুণফল সংখ্যা দুটা কি কি আছিলে
এটা আসলে কি 336 আর এটা আসলে 54 এটার পূরণ করা 336 এর লগত 54 পূরণ করা 4 গুণ 24 24 4 হাতৰ 2 4 3 গুণ 12 13 14 14 4 হাতৰ 1 4 3 গুণ 12 1 13 5 6 গুণ 30 30 0 হাতৰ 3 5 3 গুণ 15 16 17 18 18 8 হাতৰ 1 5 3 গুণ 15 আৰু 1 16 4 4 8 আৰু 3 11 11 1 হাতৰ 1 6 1 7 1 8 আৰু 1 কিমান পালো 18144 আমি লসাগু আৰু গসাগু পূৰণ কৰি পেলাই কিমান পাইছো 18144 আৰু সংখ্যা দুটাৰ গুণফল কৰি কিমান পাইছো 18144 তাৰমানে দুটাৰ মান কি ওলাইছে একে ওলাইছে তেতিয়া লাষ্টত আমি কি লিখিম এটাকে লসাগু পূৰণ গসাগু সমান সমান কি পালো আমি সংখ্যা দুটাৰ গুণফল তো এইখিনি কইলে শেষ তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ কাৰণে এই ভিডিঅ'টো ইমানখিনি নেক্সট ভিডিঅ'টোত মই 1.2 ৰ বাকি প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিম ধন্যবাদ আজিৰ কাৰণে বাই বাই